তাৰ বন্ধুসকল যেহেতু টি20 বিশ্বকাপৰ বাবে আৰু বেছি দিন নাই এইটো সময়ত ভাৰতীয় দলৰ খেল কাৰ কাৰ মাজত অনুষ্ঠিত হ'ব কিমান তাৰিখে অনুষ্ঠিত হ'ব কিমান সময়ত অনুষ্ঠিত হ'ব এই ভিডিঅ'টোত জনাই আছো যেহেতু টি20 বিশ্বকাপৰ বাবে ভাৰতীয় দল ইতিমধ্যে ঘোষণা কৰা হৈছে নিউজিলেণ্ডৰ ঘোষণা কৰিলে ইংলেণ্ড সাউথ আফ্ৰিকা পাকিস্তান প্ৰায়বিলাক টিমে ইতিমধ্যে তেওঁলোকৰ দল ঘোষণা কৰা হৈছে এবাৰ টি20 বিশ্বকাপত 20টা দলে কোৱালিফাই কৰিছে তাৰে 4টা গ্ৰুপ বনোৱা হৈছে প্ৰত্যেকটো গ্ৰুপত 5টাকৈ টিম আছে আৰু যেটো 4টা গ্ৰুপ বনোৱা হৈছে 4টা গ্ৰুপৰে নম্বৰ 1 আৰু নম্বৰ 2 পজিশনত থকা দলটোৱে সুপাৰ 8লৈ ডাইৰেক্ট কোৱালিফাই কৰিব আৰু সুপাৰ 8ত তিনিখন মেচত যেটো দলে দুখন মেচ জিকিব তেও ডাইৰেক্ট সেমি ফাইনাললৈ কোৱালিফাই কৰিব টিম ইন্ডিয়া গ্ৰুপ এ আছে যেটো গ্ৰুপ 4টা বনোৱা হৈছে গ্ৰুপ এ গ্ৰুপ বি গ্ৰুপ সি আৰু গ্ৰুপ ডি গ্ৰুপ এ আছে টিম ইন্ডিয়া পাকিস্তান আয়াৰল্যান্ড কানাডা আৰু ইউএসএ এটা টিম ইন্ডিয়াৰ মেচসমূহ হ'ব 5 জুন তাৰিখে প্ৰথমখন মেচ অনুষ্ঠিত হ'ব নিউয়ৰ্কত আয়াৰল্যান্ডৰ বিৰুদ্ধে আৰু দ্বিতীয়খন মেচ অনুষ্ঠিত হ'ব পাকিস্তানৰ বিৰুদ্ধে খেলখন অনুষ্ঠিত হ'ব 9 জুন তাৰিখে যেটো আমি সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ থাকো যে ভাৰত আৰু পাকিস্তানৰ মেচ কেতিয়া হ'ব কিমান তাৰিখে হ'ব ভাৰত আৰু পাকিস্তানৰ মেচখন 9 জুন তাৰিখে অনুষ্ঠিত হ'ব নিউয়ৰ্কত আৰু 3 নম্বৰ খেলখন হ'ব 12 জুন তাৰিখে ইউএসএৰ এগেইনষ্টত সেইখনো হ'ব নিউয়ৰ্কত আৰু 4 নম্বৰ খেলখন অনুষ্ঠিত হ'ব 15 জুন তাৰিখে কানাডাৰ বিৰুদ্ধে সেইখন হ'ব ফ্লোৰিডা আৰু টাইম যেহেতু ভাৰতীয় টাইম অনুসৰি 8 বজাত সম্প্ৰচাৰণ হ'ব আৰু আমেৰিকাৰ টাইম বেলেগ হ'ব আৰু সুপাৰ 8ৰ মেচ কিখন ওয়েস্ট ইন্ডিজত খেলা হ'ব আৰু যেহেতু ওয়েস্ট ইন্ডিজৰ উইকেট স্লো উইকেট পোৱা যায় তো আমাৰ স্পিনাৰ সকলৰ বাবে সহায়ক হ'ব যেহেতু ভাৰতীয় দলত 4জনকৈ স্পিনাৰ সিলেক্ট কৰা হৈছে প্ৰথমখন সেমিফাইনাল মেচ অনুষ্ঠিত হ'ব 26 জুন তাৰিখে আৰু 2 নম্বৰখন সেমিফাইনাল মেচ অনুষ্ঠিত হ'ব 27 জুন তাৰিখে আৰু 29 জুন তাৰিখে ফাইনাল মেচ অনুষ্ঠিত হ'ব শনিবাৰ খেলখন অনুষ্ঠিত হ'ব বাৰবাডোছত আমি সকলোৱে বিচাৰিম যে ফাইনালত ভাৰত থাকক আৰু ভাৰত চেম্পিয়ন হৈ আহক আমি ভাৰতীয় দলক শুভেচ্ছা জনাইছো ক্ৰিকেটৰ নিউজ পাই থাকিবলৈ মোৰ পেজটো ফলো কৰিব এদৰে মই ক্ৰিকেটৰ নিউজ দি যাবলৈ চেষ্টা কৰিম